নমস্কাৰ বন্ধুসকল, মই চিন্তু দাস ব্ৰহ্মপুত্ৰ গোট ফাৰ্মৰ ফালৰ পৰা কৈছোঁ। মানে কি আজি আমাৰ ওচৰত আজি মৰ্ণিঙে আহিছিল শিৱসাগৰৰ পৰা দাদা দুজন আহিছিল। তেখেতসকলে ব্ৰিডাৰ দুটা লৈছে আৰু মানে কি শিৱসাগৰৰ কোনখিনিত ঘৰ হয় মানে কি অকণমান ডিটেইলছটো জানি লওঁ আৰু আপোনালোকেও জানি ল'ব পাৰিব। মানে কি শিৱসাগৰ আৰু আমাৰ ঘৰৰ ডিষ্টেঞ্চটো হ'ব আপোনাৰ 300+ কিলোমিটাৰ হ'ব তেনেকুৱা। তাৰ পৰা আহিছে আৰু মই কৈ থাকোঁ মানে কি ইউটিউবত কৈ থাকোঁ অসমৰ ভিতৰত ল' প্ৰাইজ আপোনালোকে আমাৰ ফাৰ্মত আহিব পাৰে। অসমৰ ভিতৰতে ল' প্ৰাইজত পাব। যেনেকৈ কৈছোঁ তেনেকৈ কাষ্টমাৰক মানে কি কিছুমান দাদা বাইদেউক তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। অসমৰ ভিতৰত ল' প্ৰাইজ আৰু মানে কি আমাৰ অলপ ছাগলী আছে, ব্ৰিডাৰ 2 পিচ নে 1 পিচ তেনেকুৱা আছে আৰু ফিমেল আছে অলপ। সেইখিনিৰো মই ভিডিঅ' বনাই দিম আপোনালোকক এটা। আৰু বাকী আজি দাদাসকলৰ এড্ৰেছটো অকণমান সুধি লওঁ, আপোনালোকে ভিডিঅ' শেষলৈ চাই থাকিব। আৰু মানে কি অহাকালি মই লোকেল ছাগলী অকণমান উঠাম। যদি আৰু কাৰোবাক লোকেল ছাগলী লাগে মোক জনাই দিব, আপোনালোকে এভেইলেবল পাই যাব। লোকেল ছাগলী যিমান লাগে মোক কণ্টেক্ট কৰিলে হ'ল। ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ থাকিব, আপোনালোকে জাষ্ট কণ্টেক্ট কৰিলে হ'ল, নাইবা আপোনালোকে হোৱাটছআপতো মেছেজ কৰিব পাৰিব। ঠিক আছে বাৰু ভিডিঅ'টো এতিয়া মই আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ইয়াৰে মাজতে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব। পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব। ঠিক আছে বাৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দাদা আপোনালোক দুয়োটাৰ পৰিচয় দিবচোন। আমাৰ ঘৰ শিৱসাগৰ চেঙেলিবাৰী। নাম দুটা ক'বচোন। মোৰ নাম হিমুদ্দিন আলী। আপোনাৰ নাম মোহাম্মদ নছিব আলী। হয়, মানে কি আপোনালোকে যে ইমান দূৰৰ পৰা আহিলে, মানে কি আহি প্ৰাইচৰ ক্ষেত্ৰতে হওক বা ছাগলীৰ কোৱালিটিৰ ক্ষেত্ৰতে হওক, আপুনি অকণমান কৈ দিয়ক কেনেকুৱা কি পালে? ছাগলীৰ ক্ষেত্ৰততো ছাগলীটো ভালেই পাইছোঁ। হয় হয় ডিটেইলৰ লৈছোঁ। হয় হয় ইয়াৰ বাকীখিনি চব ঠিকেই আছে, কোনো প্ৰব্লেম নাই, চব ঠিকেই আছে। আৰু মানে কি আপোনাৰ প্ৰাইচটো কেনেকুৱা কি পালে? প্ৰাইচটো ঠিকেই পাইছোঁ। প্ৰাইচ ঠিকে পাইছে। বাকীবিলাকতকৈ মই মানে ইউটিউবত ব্ৰহ্মপুত্ৰ গোট ফাৰ্মত চাৰ্চ কৰিলে গম পাব আপোনালোকে। মানে কি মই কৈ থাকোঁ তাতে বোলে কি অসমৰ ভিতৰত ল' প্ৰাইচ, সেই ল' প্ৰাইচটো পাইছেনে আপোনালোকে? পাইছোঁ। ল' প্ৰাইচটো পাইছে। পাইছোঁ। ঠিক আছে বাৰু, আপোনালোক আহিল বহুত দূৰৰ পৰা, ভাল লাগিল তেনেকৈ। শিৱসাগৰৰ কি বুলি ক'লে? শিৱসাগৰ চেঙেলিবাৰী। বেতবাৰী চেঙেলিবাৰী। মোৰ যাতে বেতবাৰী হয় আমাৰ। শিৱসাগৰ আমাৰ ঘৰৰ পৰা কিমান কিলোমিটাৰ হ'ব? হ'ব ইয়াৰ পৰা আপোনাৰ 300 আপ হ'ব। 300 আপ হ'ব। আৰু 10 কিলোমিটাৰ ভিতৰত যাব লাগে। দূৰ আছে। আপুনি 350 ধৰি থওক। 350 এনে আমাৰ ঘৰত এনে ৰেচপন্সটো কেনে লাগিল? ভালেই লাগিলে, ৰেচপন্সটো ভাল লাগিলে। পোৱালিও ভাল পাইছোঁ। ঠিক আছে বাৰু, ভৱিষ্যতে আৰু আহিব বুলি আশা থাকিল। ঠিক আছে। দিয়ক।